ভয়াবহ কৰোনা তথা কোভিড-19 ভয়ানক সংক্ৰমণক লৈ কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ জৰুৰী বৈঠক। মহিলা বলৎকাৰীৰ লম্পট দুজনক যথোচিত শাস্তি প্ৰদানৰ দাবী পশ্চিম কাৰ্বি আংলঙৰ লাং ডাক টকবি গাঁৱৰ ৰাইজ। দোষীক শীঘ্ৰে কৰায়ত্বৰ দাবী কৰিছে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা ইটাক পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলং জিলাটোত দুজন ব্যক্তিৰ শৰীৰত কৰোনা তথা কোভিড-19 অৱস্থিতি ধৰা পৰাৰ পিছতে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসন। জৰুৰী বৈঠক অনুষ্ঠিত কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত আগন্তুক ৰঙালী বিহু পালনত কোভিড প্ৰট'কল মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো পুনৰ কোভিড ৰোগৰ বিভীষিকা। ইফালে অসমৰ বাপুতি সাহোন ৰঙালী বিহুলৈ হাতত আছে মাথোন কেইটামান দিন। এনে সময়তে ভয়াবহ কোভিড-19 সংক্ৰমণ খবৰে এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মনত। কাৰ্বি আংলং জিলা প্ৰশাসনে এই সন্দৰ্ভত অধিক তৎপৰ হয় আৰু শুক্ৰবাৰে এক জৰুৰী বৈঠক আহ্বান কৰে জিলা উপায়ুক্তৰ কাৰ্যালয়। জিলা উপায়ুক্ত CT সিনহাই বৈঠকত কয় যে আগন্তুক সময়ত যিহেতু ৰঙালী বিহু আহি আছে, গতিকে বিহু উদযাপনৰ ক্ষেত্ৰত প্ৰতিটো বিহু উদযাপন কমিটিয়ে কোভিড প্ৰট'কল শৃংখলাবদ্ধভাৱে আৰু কঠোৰভাৱে মানি চলিব লাগিব। বিহু উৎসৱ নিশা 11 বজালৈ উদযাপন কৰিব পাৰিব। বিহু উদযাপন থলীত আগতীয়াকৈ ভালদৰে চেনিটাইজ কৰি ল'ব লাগিব। মুখত মাস্ক লগোৱাৰ অনিবাৰ্য হোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব বুলি বৈঠকত ব্যক্ত কৰে উপায়ুক্তগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। এতিয়াও পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই মহিলা বলৎকাৰীৰ লম্পট দুজনক। শীঘ্ৰে লম্পট ব্যক্তি দুজনক শীঘ্ৰে কৰায়ত্ব কৰি যথোচিত আইনী শাস্তি প্ৰদানৰ দাবী তুলিছে বৈঠালাংছু থানাৰ অন্তৰ্গত লাং ডাং গাঁৱৰ ৰাইজৰ লগতে সমৰেণ মুখ্য শাখাৰ কাৰ্বি ছাত্ৰ সন্থাই। হয়, যোৱা 1 এপ্ৰিল ৰাজ্যৰ কেইবাখন জিলাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো দ্বিতীয় পৰ্যায় বিধানসভা নিৰ্বাচনৰ দিন। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাত ব্যস্ত বিভিন্ন ভোটদান কেন্দ্ৰ। সেইখিনি সময়ত ভোটদান কেন্দ্ৰত লাং ডাং গাঁৱৰ প্ৰায় মানুহ ওলাই গুচি যোৱা নিমাম পৰিৱেশ আছিল। অলং আলাম কি আপুথাক কাৰ্বি পি আফান বাহিনীয়া অত কেলাং ন আমিজা তুম চলাং রামজাত আজক niltum karbilo chardia songpen ke penram vegji lapen penram veglo lasi alang letum bahini aphan nonamat lo and order teng pen ing sai veg nangi lapen arona teng pen ing sai veg nangi pusi niltum ke hang pasulo lapen halabang so bahini amuni aphan un anake prapen kiri ketar dipji aphan si lo and order hin phanta chuning rilo lasi halatum bahini nohok le do dam stame kes ki pitang mate FIR ke tok tang pen 24 hours bang ke pleng elo lase on anake prapen alang litum stame duty ke claim hasi law and order phanta chuning ripon lo ko yarat tame vote pidam et ajok nilutum nadak bahini asar bemar daphan aur kelang no mia somar bahini do alang litum lang ka johang pathesi alang litum phan cholang ram kangret lo lase nilutum ladak pini DC office long ladak statement ang nilutum ang litum DC tinda pinap pen alang litum phan sudak pen ke panep je phan lapen hasti tami alang litum phan ke pije phan nilutum kadu karbi arat phanta chuning riglo। তেনে সময়তে পানী খাবলৈ বুলি ঘৰত সোমাই মুছলিম সম্প্ৰদায়ৰ ব্যক্তি দুজন। কিন্তু ঘৰখনত বুকুচাৰ কেঁচুৱা সহ অকলশৰীয়া মহিলাক দেখি বলৎকাৰ কৰে ব্যক্তি দুজনে। তুমকে দাকে ke juda mati ne bayhem ke angke karbiamun angke ni tumke apura vepot idea ve jara ve pan kata vepot ne bagai ne bayhem judam lo angke la swa mia tumke ni tumai hem wang lo la ne bay tumai hem angke nu tar le ngam vidar lo kene kang cek ma ka jui long ke ko so tarik lo pujo karni lo arong inuta lenga inu tar le ngam lo
longdang aro পৰৱৰ্তী সময়তে ঘটনা জনাজনি হোৱাত গাঁৱৰ ৰাইজৰ লগতে হামৰেন মুখ্য শাখাৰ কেছে দোষী ব্যক্তি দুজনক কৰায়ত্বৰ বাবে দাবী জনাই জিলা আৰক্ষী প্ৰশাসনক হামৰেনৰ পৰা সুন্দৰপুৰ ৰিপৰ্ট কাট নিউজ হয় কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ বন বিভাগৰ খেৰণী বনাঞ্চলিক কাৰ্যালয়ত পৰ্যাপ্ত সংখ্যক বনকৰ্মী নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী অঞ্চলৰ পৰা ব্যাপক ৰূপত অবৈধভাৱে গছ-গছনি কাটি মেঘালয়লৈ সৰবৰাহ কৰি আহিছে তেনে সময়তে যোৱা 7 তাৰিখে খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা সীমান্তৱৰ্তী অঞ্চলত নিয়মীয়া তালাচী অভিযানত এখন কুণ্ডা ভৰ্তি শক্তিমান ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে সীমান্তৱৰ্তী অঞ্চলৰ আৱাৰ্ণ নামৰ গাঁওখনৰ জব্দ কৰা কুণ্ডা ভৰ্তি ট্ৰাকখনৰ নম্বৰ ML 114644 বৰ্তমান জব্দকৃত ট্ৰাকখন খেৰণীস্থিত বনাঞ্চলিক কাৰ্যালয়ত লৈ অনা হৈছে কেতিয়ালৈ ৰোধ হ'ব অসমৰ কাৰ্বি আংলং জিলাৰ মূল্যৱান গছ-গছনি মেঘালয়ত অবৈধ সৰবৰাহৰ কাৰ্য আমি যোৱাকালি প্ৰতিদিনত নিত আমি যেটো ৰুটিন হিচাপে আমি পেট্ৰলিং ডিউটি কৰোঁ সেই পেট্ৰলিঙৰ থ্ৰুদি আমি ইয়াৰ গ্ৰেণ্ড হেড কৰাৰ ষ্টাফসকল আমি পেট্ৰলিং ডিউটি কৰি আছিলোঁ ঠিক তেনে সময়তে আমি মুকৈলুম আমাৰ ষ্টাফ তেওঁলোকেও পেট্ৰলিঙত আছিলে তেতিয়া লিড কৰিছিলে স্বপন কেম্প্ৰাই আৰু ৰবিৰাম তেৰাঙে তাৰপিছত তেওঁলোকে বিশেষ কনফাৰ্ম এটা ৰিলেবল চ'ৰ্চৰ পৰা খবৰ পালে যে গাড়ী লোড হৈ আছে তেওঁলোকৰ ৰিপৰ্টটো কাৰেক্ট আছিল তেওঁলোকে ক'লে আমি গৈ আছোঁ আপোনালোকে আহক ঠিক আমি গৈ পোৱাৰ আগতে অলৰেডি তেওঁলোকে গাড়ীখন ডিটেক্ট কৰিলে ডিটেক্ট কৰি লৈ আনি থাকোঁতে আমিও গৈ পেলাই কপাৰেশ্যন কৰিলোঁ তাৰপিছত ঠিক ৰাতি 9টামান বজাত তেওঁলোকে ডিটেক্ট কৰিছে তেতিয়া আমি তাত 12টা 12:30মান গৈ পালোঁ ঠিক তাৰপিছত আমি গাড়ীখন লৈ পেলাই ঘূৰি আহিলোঁ তেওঁলোকক আকৌ আমি তাক থৈ আহিলোঁ ক'ত ধৰা হৈছিলে এইটো আৰবান এৰিয়াত ধৰা হৈছে আৰবান ESF এৰিয়া তাৰপৰা ক'ত যায় আপোনাৰ তাৰপৰা মেঘালয়ত যায় মানুহবিলাক মেঘালয়ত কোনটো এৰিয়াত পৰে সেইটো শ্বৰ্টলি সেইখিনিত আমাৰ উমটাং ব্ৰিজটো পাৰ হৈ তেওঁলোক গুচি যায় সেইখিনি খুব সম্ভৱ আমাৰ জয়ন্ত হিলছ পৰি যাব সেইখিনি জয়ন্ত হিলছ পৰে কি কাঠ আছিলে এনেই গোটেইখিনি পাইন কাঠে আছে পাইন কাঠ আছিলে গোটেই মূল্য কিমান হ'ব এনেই আমি মাৰ্কেটিং ভেলু যিটো হেৰি 35 to 40 ভিতৰত হৈ যাব 1000 নম্বৰটো জানে নেকি গাড়ীখনৰ নম্বৰটো ML 114644 এটা চিজ কৰা হৈছে এইটো চিজ কৰা হৈছে এটা আমি অফিচিয়েল প্ৰচেছখিনি কৰি আছোঁ আমি এতিয়া এই দুষ্কৃতিকাৰীসকলক গম পাইছে নেকি কোন হয় এনেই আমি যিমানখিনি জানো তাৰ আপোনালোকেও জানে যে যিখন গাঁৱত চুৰ নাথাকে সেইখন গাঁৱত চুৰ নহয় গতিকে আমাৰ নিজৰ লোকেল মানুহ তাত 2-এজন ইনভলভ থাকিব কিন্তু মেক্সিমাম মেঘালয়ৰ মানুহ এইটো চিয়ৰ আৰু তেওঁলোকে যিহেতু গোটেই মেঘালয়খন তেওঁলোকে এতিয়া ডিজাৰ্ট কৰিবলৈ গৈ আছে তাত গছ-গছনি নাইকিয়া হৈ গ'ল গতিকে এতিয়া আমাৰ কাৰ্বি আংলঙত যিখিনি অস্তিত্ব আছে সেইখিনিও তেওঁলোকে বিনষ্ট কৰিবলৈ মানে উঠি পৰি লাগিছে তাৰমানে অসম মেঘালয় সীমান্তৰ পৰা কিমান নিলগত আপোনালোকে এই ধৰা হৈছিলে তাৰ পৰা এপ্ৰক্সিমেটলি 10 কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ হ'ব আমাৰ কাৰ্বি আংলঙৰ পাৰ্টটোত তেওঁলোকে সোমাই আহিছে 10 কিলোমিটাৰ আৰু সেইখিনিত তেওঁলোকে ইলিগেলটো কৰিছে তেওঁলোকে আৰু আপোনালোকে গম পায় আগতেও আমি এলিফেণ্ট ডিপৰ্টেশ্যনৰ সময়ত বিজি থকা সুবিধা লৈ পেলাই তেওঁলোকে তেতিয়াও ইলিগেলবিলাক কৰিছিলে তেতিয়াও আমি আপোনালোকক জনাইছিলোঁ বা তেতিয়াও ডিটেক্ট কৰিছিলোঁ এতিয়াও আমাৰ FGD ৰেংকৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইলেকশ্যন ডিউটিত বিজি হ'বলগীয়া হোৱাৰ সুবিধা লৈ পেলাই তেওঁলোকে আকৌ উঠি পৰি লাগিছিলে খেৰণিৰ পৰা কণ্ট্ৰল কৰিব লগা হৈ আছে খেৰণিৰ পৰা আমি গোটেই বিলখিনিটো ইয়াৰ পৰা কণ্ট্ৰল কৰি আছোঁ তাৰপিছত আমাৰ ইয়াৰ হেডকোৱাৰ্টাৰৰ পৰা যিমান ষ্টাফবিলাক আছে আমি মুকৈলুমত ৰাখিছোঁ মুকুৰুত ৰাখিছোঁ জিৰিগিনিত ৰাখিছোঁ তেনেকৈ কৰি পেলাই ইয়াৰ পৰা কণ্ট্ৰল কৰিবলগীয়া হৈছে দুৰ্ভাগ্যবশত আমাৰ গাড়ী এটা চাফাৰিং হৈ আছে আমাৰ গোটেই বহুদিনৰ পৰা গাড়ী এখন যোৱাকালিও আমি যাওঁতে আমৰেঙতে চাকা পামচাৰ হৈ গ'ল আমাৰ কপাল ভাল হয়তো কিজানি তেওঁলোকে এডভান্স গৈ নোপোৱা কিজানি গাড়ীখন আমি নাপালোঁ হয় এনেকৈ এটা কষ্টত আমি পেট্ৰলিং ডিউটিবিলাক কৰি থাকিবলগীয়া হৈছে কাৰ্বি আংলঙৰ মূল্যৱান গছ-গছনি তথা প্ৰাকৃতিক সম্পদ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সন্মতি আৰু কিমান দিনলৈ বাট চাব লাগিব ৰাইজে বন বিভাগক অধিক ক্ষমতা কেতিয়ালৈ বৃদ্ধি কৰিব চৰকাৰে
ঢাল তৰোৱাল নিদিয়াকৈ আৰু কিমান যুদ্ধ কৰিবলৈ প্ৰেৰণ কৰিব বন বিভাগক নিউজ এক্স ৰিপৰ্ট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Chorol hoy pokchukor jinjin ta nangna igar koi bong manai wangsarak thane pokchukor ong ko pipolo bong pipolote igar koi ni pokchukor elo timen do banang nam bidam thane chichakon elo ajo porto loke bong pharmacy jingkira po bunangke dam langlang no hi ki long bang puji minni Pokchokor dawai nang pidun tha Lada ketok 24/7 open pu 0 anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahen lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiapan aber kipia number along humrig tame. Kona kulat si mithang karbi pinding sumpot ang tompin kilong at po. Nanglitung lapusong ke matha kisung doma. Jong si doplote matha nani. Nanglitung humrig non pinding sumpot akudadalong. Bangso akudatlong nanglitung karbi pinding sumpot pekok pini wampok cipan coy hongthor karbi peum lek paikom jamburong pohum karbi pers jamburong so karbi brospin karbi beg lapen gamsa hiwi sitamik long etpo lapen bangso akudat nanglitung anidang le humri zita ingpuikji lasi prabsin pen humri non pending sumpot akulat difuluru langso daily market opposite rangsena satu auditorium holalong lapen nanglitung ka order jiapan la aber kipia number long humri non বিৰতিৰ পিছত পুনৰ বাতৰি মৌচিয়াত নিজৰ চৰকাৰী কৰ্তব্য পালনৰ মাজতো সংগীত গভীৰভাৱে ভাল পোৱা এজন ব্যক্তিজন তেখেতৰ সকলো গুণমুক্ত কন্দুৱাই ইহলীলা সম্বৰণ কৰিলে 8 এপ্ৰিলত তেখেতৰ দুখত গভীৰ দুখ প্ৰকাশ কৰিছে জিলাখনৰ বহু বৰেণ্য ব্যক্তিৰ লগতে জাতীয় সংগঠনসমূহে ব্যক্তিজন মোহন সিং ইংতি আবকাৰী বিভাগৰ পৰিদৰ্শক শৰীৰ অসুস্থজনিত কাৰণত বিগত কেইবাটাও সপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল গুৱাহাটী মেডিকেলত কিন্তু মাৰে হৰি ৰাখে কোনে বহু উন্নত চিকিৎসা চলি থকাৰ সত্ত্বেও মৃত্যুৰ ওচৰত হাৰ মানিলে সংগীতক ভাল পোৱা শিল্পী মোহন সিং ইংতি তেখেতৰ মৃত্যুত জিলাখনৰ বহু বৰেণ্য ব্যক্তি তথা জাতীয় সংগঠনসমূহে গভীৰ দুখ প্ৰকাশ কৰিছে সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ সন্থায়ো মোহন সিং ইংতিৰ অকাল মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মা সৎগতিৰ কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সমৰেন পৌৰসভাৰ সন্মুখত বিয়াকুম চেণ্টেল হল ঘৰটোৰ নিমৈমান বাউণ্ডাৰী ৱালক লৈ একাংশ ৰাইজ তীব্ৰ অসন্তুষ্টি প্ৰকাশ ৱালটোৰ 15 মিটাৰমান দৈৰ্ঘ্য নিৰ্মাণ অব্যাহত থকাৰ সময়তে কিছুমান সামগ্ৰী বিশৃংখলভাৱে অ'ত পেলাই ৰখাত কাষৰ পথেৰে যাতায়াতত তীব্ৰ অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে ৰাইজে উল্লেখযোগ্য যে ৰাইজৰ এই অভিযোগ সত্ত্বেও মুঠেই লৰচৰ কৰা নাই নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ব্যক্তি অথবা ঠিকাদাৰ
হামৰেন পৌৰসভাৰ সন্মুখত থকা এই হল ঘৰটোৰ বাউণ্ডাৰী ৱাল নিৰ্মাণ কাৰ্যৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিলেও চহৰবাসী নতুবা হামৰেন পৌৰসভাৰ কৰ্তৃপক্ষকো বৃথাংগস্ত দেখুৱাই নিজৰ খেয়াল খুচিত এইদৰে চূড়ান্ত গাফিলতিৰে কাম কাজ অব্যাহত ৰাখিছে এই কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ